সাবস্ক্ৰাইব কৰক পৰাগজ্যোতি বৰা আছামী চেনেলটো আৰু বেল আইকনটো দবাই দিয়ক। নমস্কাৰ বন্ধুসকল, আজি আকৌ আপোনালোকৰ ওচৰত আহিছোঁ এটা নতুন ভিডিঅ' লৈ। আহক এই ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি আমি ভিডিঅ'টো বনাব গৈছোঁ অসমৰ দুবিধ থলুৱা উদ্ভিদক লৈ। আজি দুবিধ উদ্ভিদক লৈ পিনি আমি ভিডিঅ'টো বনাম। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু কিছু আমিও নজনা কথা আপোনালোকৰ পৰা শিকিব চেষ্টা কৰিম, আৰু আপোনালোকে নজনা কথা আমাৰ পৰা শিকিব চেষ্টা কৰিব বুলি আশা কৰিলোঁ। আৰু এই দুবিধ উদ্ভিদ হৈছে, এবিধ হৈছে তামোল আৰু এবিধ হৈছে নাৰিকল। এই দুবিধৰ বিষয়ে আমি আলোচনা কৰিম। আমাৰ দাদা আছে লগত, দাদাৰ লগত আলোচনা কৰিম। নমস্কাৰ দাদা, হয়। আপুনি কওকচোন, নাৰিকল আৰু তামোল এই দুবিধ উদ্ভিদৰ পৰা আমি কিমানখিনি স্বাৱলম্বী হ'ব পাৰোঁ, বা কিমানখিনি আমি পৰিৱেশটো সেউজীয়া কৰি ৰাখিব পাৰোঁ? আচ্ছা, এতিয়া গোটেই কথাটো হৈ গ'ল এটা সুন্দৰ প্ৰশ্ন, আৰু মোৰ আজি আলোচনাটো কৰিবলৈ পাই বিশেষকৈ ভাল লাগিছে, যিহেতু নাৰিকল আৰু তামোল এই দুয়োবিধেই অসমীয়া জনগাঁথনিৰ কাৰণে, অসমীয়া সমাজৰ কাৰণে দুয়োবিধেই কি হ'ল আদৰণীয় মানে আৰু সন্মানীয় দুই উদ্ভিদ, যাৰ আদৰ চাহিদা বহুত আছে, আৰু যাৰ দ্বাৰা আমি একেবাৰে যদি জীৱনৰ একেবাৰে আৰম্ভণি এটা বিষয় ক'বলৈ যাওঁ, সেইটো হ'ল স্কুলত নাম লগোৱা দিনটো। গতিকে আপুনি মন কৰক যে আমাৰ তামোল পাণৰ মূল্যটো যিদিনাখনি মাক দেউতাকে এটা ল'ৰাক নাম লগাবলৈ অন্ততঃ আজিকালি কয় নকয় এইটো অকণমান মই ক'বলৈ কমি গ'ল চাগে, কিন্তু আমাৰ দিনত হয়তো আছিলে যে আমি প্ৰথম দিনা তামোল পাণ এটা লৈ পেলাই সেই মানে গুৰুজনাক মানে সেৱা কৰি পেলাই আমি জীৱনৰ পাঠদান বা শিক্ষা এটা আৰম্ভ। গতিকে তামোল আৰু নাৰিকলৰ সেই তেনেধৰণেই আমাৰ গোটেই অসমীয়া জনসমাজ বা বিভিন্ন জনসমাজতো ইয়াৰ সাংঘাতিক এটা পৰম্পৰা বহুল প্ৰচাৰ এটা আছে। গতিকে এতিয়া চাওক, আমি যদি এই দুইবিধ উদ্ভিদ আকৌ কি হৈছে, এই তামোল আৰু নাৰিকলে আমাক সেই সন্মানবিলাকৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ উপৰিও একেবাৰে কম ঠাইত, একেবাৰে কম পৰিচৰ্যা মানে আপুনি বুজি পাইছে, একেবাৰে তাৰ লগত লাগি থাকিব নালাগে। তাৰমানে বেলেগ এটা খেতিৰ নিচিনাকৈ এবাৰ পাৰ্টিকুলাৰ আপুনি নাৰিকল এজোপা ৰুলে আৰু অলপ সাৰ জাবৰ কৰিলে, সিমানখিনিত আপুনি দেখিব যে এটা সময়ত 8 বছৰ বা 10 বছৰমানৰ পিছত নাৰিকলে ফল দিবলৈ আৰম্ভ কৰিছে। আৰু সেই যে ফল দিবলৈ আৰম্ভ কৰিছে, যথেষ্ট দিনৰ কাৰণে নাৰিকলজোপাই ফল দি থাকিব, প্লাছ তামোলৰো প্ৰায় তেনেকুৱাই মানে। গতিকে এই দুইবিধ উদ্ভিদ আমাৰ ঘৰৰ চৌপাশে অসমীয়া মানুহ হওক, অনা অসমীয়া মানুহ হওক, চবেই সৰু বাৰীও যদি আছে, তাতো যদি আমি কমচে কম গোটেই জীৱনটোৰ ভিতৰত এজন মানুহে যদি 2জোপা নাৰিকল, 3জোপা নাৰিকল ৰুৱে বা 5জোপা তামোল ৰুৱে, তেওঁ এটা পেঞ্চনৰ দৰে এটা ইনকামো পাব, প্লাছ আপোনাৰ আমাৰ পৰিৱেশটো সেউজীয়া হৈ থাকিব। গতিকে আমাৰ আজি ভিডিঅ'টোৰ মূল উদ্দেশ্যই হ'ল সেইটো, যে সকলোৱে আহক অন্ততঃ গোটেই জীৱনকালত 2জোপা নাৰিকল, 3জোপা তামোল, লগতে পাৰিলে যদি পাণ কোনোবা ইচ্ছা কৰিছে লগাই দিছে, ভাল হৈছে। তামোলটো পাণ লগালে ভাল হয়। সেইটোৰ পৰা কি হ'ব বন্ধু, চাওক, আজি গোটেই বিষয়টো ক'বলৈ লোৱা মূল কাৰণটো এইটোৱেই, তামোল পাণ আমাৰ জনজীৱনৰ কাৰণে এৰাব নোৱাৰা দুবিধ উদ্ভিদ, প্লাছ নাৰিকল বিভিন্ন ক্ষেত্ৰত পূজা পাৰ্বণত আমাৰ দৰকাৰ হয়, বা আমি মিঠাই বনাবলৈ হ'লেও নাৰিকলৰ মানে চাহিদা আছে। গতিকে ইকনমিকেলি আজিকালি নাৰিকল এটা আমি কমেও 30 টকা 40 টকাৰ তলত ধৰি লওক কিনিবলৈ নাপাওঁ, তেনেকুৱা মানে সেই সময়বোৰ সাপেক্ষে তাৰ দাম বেছিও হয়, আৰু গোটেই আমাৰ গোটেই বছৰটোত যেনেকৈ লাগিয়ে থাকে। গতিকে মই ভাবোঁ অসমৰ মান তামোল পাণ আৰু নাৰিকল এইটো খেতি কৰিবৰ কাৰণে এই আমাৰ জীৱনৰ প্ৰত্যেকজন ব্যক্তিয়ে কৰিব পাৰে। আজি তেওঁ লাগিলে একেবাৰে বহুত ডাঙৰ চাকৰি, মানে কি আমি কি কওঁ, 4ৰ্থ বৰ্গৰ শ্ৰেণীৰ চাকৰি, বা একেবাৰে প্ৰথম শ্ৰেণীৰ চাকৰিয়ালবিলাকেও ঘৰত কোনোবা এদিন ধৰি লোৱা তেওঁৰ যেন ধৰি ল'লোঁ সময় নাই, বহুত ডাঙৰ চাকৰি কৰে কিন্তু সময় নাই, কিন্তু এই মানুহ এজনক লগাই পেলাই হ'লেও তেওঁ ধৰি লওক নিজৰ চোৱা চিতাত এইখিনিতে নাৰিকল পুলি এটা ৰোৱা হওক, আনচোন বা মই আনিছোঁ তই ৰোওঁ। গতিকে সেইটো তেনেকৈও মানে সেই খেতিটো হৈ যায়। গতিকে ইমান এটা সহজ খেতি,
আৰু ইমান এটা আমাৰ আদৰণীয় খেতি আৰু ইমান এটা আমাৰ সন্মানজনক খেতি, যাৰ দ্বাৰা গোটেই বছৰ দিনটোত মানে এটা সেউজীয়া পৰিৱেশো পালোঁ আৰু ইকনমিকেলিও আমি আৰু এতিয়া চাওক আপুনি তামোলৰ চাহিদা অসমত যথেষ্ট বাঢ়ি গৈছে আৰু অসমৰ তামোলৰ দাম কিন্তু হাই ফাই হৈছে, বহুত হৈছে। আপুনি লক্ষ্য কৰিছে। গতিকে সেই যে আমাৰ 400 লাগি যায়। 400-500 টকা পোন মানে 80 তামোলৰ দাম মানে তেনেকুৱা। 500 টকা বা 400 টকা বোৰ সাধাৰণ কথা নহয়। কাৰণ যিবোৰ আমাৰ ঘৰত মানে অনায়াসে এনেকৈ পৰি আছিলে আগতে এটা সময়ত দেখিছিলোঁ আমি, কিন্তু আজিকালি ইমানেই চাহিদা বৃদ্ধি কেজি ৱেটত ধৰি লওক তামোল বিক্ৰী হয়। গতিকে সেই ফালৰ পৰাও তাৰমানে গোটেই অসমীয়া মানুহবিলাকে সেইটো এটা সকাহ পাব, মানে ধৰি লওক তামোলটোৰ দামটো অলপ হ'লেও কমি যাব। কিয় কমি যাব? প্ৰত্যেক ঘৰখনত, এখন ঘৰ যদি আমি বাস কৰোঁ বা থাকোঁ, তাতে আপুনি ধৰি লওক তামোল আৰু নাৰিকল যদি আমি ৰুই দিওঁ, যেতিয়াৰ পৰা লাগিবলৈ আৰম্ভ কৰি দিব তেতিয়াৰ পৰা কি হ'ব, আমি বজাৰৰ তামোল পাণটো অনাটো অলপ বন্ধ কৰিম। তেনেকুৱাকৈ মানে আমাৰ ঘৰখনৰ চাহিদাটো পূৰণ হৈ থাকিলে, প্লাছ পৰিৱেশটোও সেউজীয়া হৈ থাকিলে, আৰু আমাৰ জনসমাজৰ অসমীয়া সমাজৰ একেবাৰে নহ'লে নোহোৱা দুবিধ উদ্ভিদ নাৰিকল আৰু তামোলে আমাক যথেষ্টখিনি ইকনমিকেলি আৰু এনভাইৰনমেণ্টেল এই দুয়োটাৰ ক্ষেত্ৰতে আমাক কি কৰিব, স্বাৱলম্বী কৰিব, ভাল কৰিব। গতিকে আহক সকলোৱে মিলি নাৰিকল আৰু তামোল ৰোৱাত আজিৰ পৰাই হাতে কামে লাগি যাওঁ। অ'কে, বাই। এইটোৱে আছিলে আপোনালোকৰ ওচৰত বন্ধু সুন্দৰ এটা ভিডিঅ'। আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো আপোনালোকে যদি ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰাৰ পাছত ছাইডত যিটো ঘণ্টা বটন ওলাব, ঘণ্টা বটনটো লাহেকৈ দবাই দিব। তেতিয়া মোৰ এই যিখিনি ভিডিঅ' মই বনাই থাকোঁ আৰু সেই ভিডিঅ'খিনি আপোনালোকে দেখা পাব, যিসকলে মোৰ ঘণ্টা বটনটো দবাইছে। আৰু মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে সঁচাকৈ আপোনালোকে কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ আগলৈও বনাই থাকিম। আৰু যদি ভাল পাইছে আপোনালোকে কমেণ্ট কৰিব। আপোনালোকে ভিডিঅ' মই বনাই থাকিম আপোনালোকৰ কাৰণে। আপোনালোকে আমাৰ পৰা কিছুমান কথা জানিব পাৰিব, আমি আপোনালোকৰ পৰা কিছুমান কথা জানিব পাৰিম। যদি আমাৰ ভিডিঅ'বিলাক কিবা ভুলো হৈছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিলে আমি বুজি পাম যে আমাৰ এইটো ভুল হৈছে, আমি সেইটো উত্তৰাবলৈ চেষ্টা কৰিম। আৰু এয়াই আছিল আজি ভিডিঅ'। ধন্যবাদ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক অতি সোনকালে।